আমি আশা কৰিছোঁ কামনা কৰিছোঁ দীপ্তি সিঙৰ এই কষ্ট এই ত্যাগ অসমৰ প্ৰত্যেকজন সংগীত প্ৰেমীৰ মাজত সোমাই যাওক তাকে কামনা কৰিছোঁ অসমৰ প্ৰত্যেকজন ৰাইজে তেওঁলোকৰ মনৰ ভিতৰত যাতে গীতটো সদায় ৰাখিব তাকে কামনা কৰিছোঁ আমি বহুত বহুত অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ অশেষ বহুত আশীষ দিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ ৰাইজে শুনক আৰু অসমৰ যদি পাৰে অসমৰ বাহিৰৰ ৰাইজে শুনক তাকে কামনা কৰিছোঁ অনুষ্ঠানটো আগবঢ়ালোঁ আপোনালোকে গীতটো শুনক মই ফেচবুক লাইভৰ ওপৰত মোৰ লিংকটো দিয়া আছে গানৰ সকলোৱে শুনক আৰু গীতটো কেনেকুৱা পালে জনাব সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব জীৱনৰ প্ৰথমটো আচলতে ঝুমুৰ গীত কৰিছোঁ ভুলবোৰ দেখুৱাই দিব আপোনালোকে আগলৈকে পৰামৰ্শ দি যাব বুলি আশা কৰিলোঁ অকণমান মই মামাক দিছোঁ অকণমান মামাই পৰিৱেশটো দেখাব ইতিমধ্যে আমাৰ মৰমৰ কণ্ঠশিল্পী দীপ্তি সিঙৰ গীতটো উন্মোচন হৈছে লাইভ হৈছে আৰু লগে লগে অকণমান আমি দীপ্তি সিঙক ভাইটি দীপ্তি সিং অকণমান আগবাঢ়ি আহা অকণমান তুমি গীতটো তোমাৰ নিজৰ কণ্ঠৰে অকণমান ৰাইজক শুনাবৰ বাবে আমি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ অকণমান তাৰপিছত আমি গীতটো আমি সকলোকে প্ৰথমতে নমস্কাৰ জনাইছোঁ আচলতে ইমান ধুনীয়াকৈ সকলোৱে উপস্থিত হৈ দিলে মোৰ অনুৰোধটো ৰাখি তাৰ কাৰণে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু গীতটো মই অকণমান গাই শুনাব বিচাৰিছোঁ পাছত বাৰু অকণমান কথা ক'ম পাছে পৰবাৰ টেগটো আছিলে নি ভিডিঅ'টো হিতেশ আছে নি বাৰু বলকৈ ঠিক আছে মই উইদাউট মিউজিকতে গাইছোঁ আপোনালোকে হাত চাপৰিটো মাৰি গ'লে হ'ব ঠিক আছে আবে তুই মিনিরে করমা সালে আবে তুই মিনিরে আখড়া সালে আবে তুই মিনিরে করমা সালে আবে তুই মিনিরে আখড়া সালে दोनों मिली के झुमुर नाची रे আখড়াকার মাঝে হরে ঝুমুর নাচি রে কত ভালো লাগবে তোরে সঙ্গে রে আখড়াকার মাঝে হরে ঝুমুর নাচি রে কত ভালো লাগবে তোরে সঙ্গে রে মিনি রে মিনি রে মিনি রে মিনি রে ধন্যবাদ গীতটো শুনিব আপোনালোকে মোৰ ফেচবুক পেজতে লিংকটো দিয়া আছে সকলোৱে শুনক ধন্যবাদ আমি বহুত বহুত ধন্যবাদ জ্ঞাপন গরম পূজা সঙ্গে সবাই মিলি ঝুমুর নাচেলা আশ্বিন মাসে রে দুর্গা পূজা মিঠুন দাদা ছেলে ভাদর মাসে